খবৰ আপোনালোক আশা কৰোঁ সকলোৰে ভাল আৰু মই লুকমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ লুকমণি এণ্ড ময়ূৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো হয়তো আপোনালোকে গম পাইছে থাম্বনেল আৰু টাইটেল দেখি। আজি ভিডিঅ'টো একেবাৰে বৰিং নহ'ব, সেইকাৰণে মই কিছুমান আপোনালোকৰ কাৰণে চিক্ৰেট ফটো শ্বেয়াৰ কৰিম আপোনালোকৰ মাজত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু সকলোৰে অনুৰোধত মানে বহুতে কৈ আছে লুকু লাভ ষ্টৰি দিয়া, সেয়েহে মই আপোনালোকৰ মাজত আজি লাভ ষ্টৰি শ্বেয়াৰ কৰিব লৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে একো কৰিব নালাগে, কেৱল মোৰ ভিডিঅ'টো শেষলৈকে চাই দিব আৰু লাষ্টত জনাব কেনেকুৱা লাগিছে কমেণ্ট কৰি, ঠিক আছে? আহক। আজি লাভ ষ্টৰিটো মানে মই অকলে শ্বেয়াৰ কৰিব লাগিব, যিহেতু মিষ্টাৰ ঘৰত নাই, আপোনালোকে সকলোৱে গম পায় নহয় জানো? গতিকে মই লাভ ষ্টৰিটো অকলে শ্বেয়াৰ কৰিম। আৰু আজিৰ দিনটো মোৰ কাৰণে এটা বিশেষ দিন হয়। আজি হৈছে 6 জুলাই। আজিৰ দিনটোতে আমি কোৰ্ট মেৰেজ কৰিছোঁ, মানে আমাৰ প্ৰথমখন বিবাহ। আইনগতভাৱে আজিৰ দিনটোতে আমি বিবাহ হৈছিলোঁ। তাৰপিছত হয়তো আপোনালোকে গম পায়, কেইদিনমানৰ আগত মই ব্লগ দিছোঁ, আমি 17 এপ্ৰিলত সমাজৰ আগত সাক্ষী কৰি বিয়া হৈছিলোঁ, মানে ৰিচেণ্টলি চবৰ আগতে বিয়া হৈছিলোঁ আৰু ভগৱানক সাক্ষী কৰি। 6 জুলাই তাৰিখে আমাৰ আজি ফাৰ্ষ্ট এনিভাৰ্চাৰী বুলি ক'লে কোনো চেলিব্ৰেট বুলি কৰা নাই আৰু জাষ্ট মই আপোনালোকৰ লগত মোৰ লাভ ষ্টৰিটো শ্বেয়াৰ কৰিছোঁ, মানে আমাৰ লাভ ষ্টৰিটো। মিষ্টাৰ নাই, গতিকে মই অকলে লাভ ষ্টৰি শ্বেয়াৰ কৰিছোঁ, ঠিক আছে? গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰম্ভ কৰোঁ নহয় জানো? বৰ হ'লে মই কিছুমান ফটো দি দিম চাই প্ৰথমতে ষ্টাৰ্ট ক'বলৈ গ'লে আমাৰ প্ৰেম কাহিনী ক'ৰ পৰা আৰম্ভ হৈছিলে। আমি ইনষ্টাগ্ৰামৰ পৰা লৈ ফেচবুক, তাৰপিছত মিছ' এপছৰ লগত বহুত জড়িত হৈ আছে। প্ৰথমতে মই চেওঁ কোৱা অভ্যাস নাই বাৰু, আপুনি বুলি হিন্দীত কওঁ আৰু বাকী অসমীয়াত তেনেকৈ পতাই নহয় মিষ্টাৰৰ লগত, সেয়েহে মই নাম কাঢ়িয়ে কওঁ। গতিকে তাৰ বাবে ল'লে ক্ষমা কৰিব। বুলি কোৱা অভ্যাস নাই, তথাপি মই ক'বলৈ চেষ্টা কৰিম। ময়ূৰৰ কথা কওঁ, ময়ূৰে মোৰ প্ৰথম ফ্ৰেণ্ড আছিলে ইনষ্টাগ্ৰামত। তাকো মই 1 বছৰ নে 2 বছৰ পিছতহে একচেপ্ট কৰিছোঁ দেই। ফ'ল' বেক দিয়াই নাছিলোঁ। 2017-18 এনেকুৱাতে মোক মানে ফ'ল' কৰিছিলে ইনষ্টাগ্ৰামত, মই ফ'ল' বেক দিয়া নাছিলোঁ। আৰু তেওঁ তেতিয়া মোক কি কৰে, ডেইলি মই যিবিলাক ভিডিঅ' দিওঁ মানে ইনষ্টাগ্ৰামত, সকলো ভিডিঅ' চাই লাইক কমেণ্ট কৰিয়ে থাকে মানে। তাৰপিছত মোক ইমান কমেণ্ট, তাৰপিছত প্ৰথমতে কি হ'ল, লাইক কমেণ্ট কৰিয়ে থাকে। তাৰপিছত এদিন মোৰ ফালে ফটোখন দেখি মোক বহুত পচন্দ কৰিলে। তাৰপিছত সেই ফটোখন দেখাৰ পিছত তেওঁৰ ফ্ৰেণ্ড এজন আছে, তেওঁৰ ফ্ৰেণ্ডজন ইয়াৰ গুজৰাটৰ হয়, আৰু সেইজনো মোৰ ফ্ৰেণ্ডৰ পিয়ঞ্চি হয়। মোৰ ফ্ৰেণ্ড আমাৰ নগাঁৱৰ হয়, তাইও ইয়াতে গুজৰাটতে তেতিয়া বিয়া ঠিক হৈ আছিলে, আঙুঠি চাঙুঠি পিন্ধাই থোৱা আছিলে। কিন্তু তাই আৰু তাই বয়ফ্ৰেণ্ডকে সুধিলে যে এই ছোৱালীজনীক চিনি পোৱা নেকি, যে মোক চিনাকি কৰি দিবা, মানে মোৰ জীয়েফ বনাবা, মই তাইক বহুত পচন্দ কৰিছোঁ। তাৰপিছত সেয়ে মোৰ ফ্ৰেণ্ডজনীও মানা কৰিলে, তাৰপিছত ময়ূৰৰ লগৰজনীও মানা কৰিলে, নাই আমি কেনেকৈ পতাই দিম, একো কৰিব নোৱাৰোঁ, তেনেকুৱা হ'ল। আৰু প্ৰথম কথা সেইটোৱে যে ইনষ্টাগ্ৰামত চিনাকি, মোক ফ'ল' কৰিলে। তেওঁ মোক চিনি পায়, মই তেওঁক গুৰুত্ব দিয়া নাছিলোঁ ইমান, মানে ফ্ৰেণ্ডটো সদায় এটা ফলোৱাৰ্ছ আহিয়ে থাকে। মই ইমান ফ্ৰেণ্ডক লৈ ইমান হেৰি দিয়া নাছিলোঁ, খালি মই ডেইলি ভিডিঅ' বনাওঁ, তেতিয়া মই বহুত পাগল আৰু ইনষ্টাগ্ৰাম, লাইক এপছ, টিকটকক লৈ। তাৰপিছত তেওঁ মোৰ ভিডিঅ' সদায় চাই, লাইক কমেণ্ট কৰে, মই একো গুৰুত্ব দিয়া নাছিলোঁ। কমেণ্ট কৰিলে লাইক কৰি থৈ দিওঁ, বেলেগ একো নাই। তাৰপিছত এনেকৈ গৈ কি হ'ল, 2020ত মই অনলাইন বিজনেছ কৰিছোঁ। অনলাইন মানে কি, সকলোৱে জানে যে মিছ' এপছ এটা আছে, ৰিচেলিং কৰিব পাৰি। মই মানে মিছ' এপছটো এনেই ডাউনলোড কৰিছিলোঁ, কেতিয়াবা তাত ভাল লগা বস্তু সোপা মই হোৱাটছএপত শ্বেয়াৰ কৰোঁ, ইনষ্টাগ্ৰাম, ফেচবুকত এনেকৈ শ্বেয়াৰ কৰোঁ। তাৰ মাজে এটা দুটা কাষ্টমাৰ ওলালে, অৰ্ডাৰ দিলোঁ। এনেকৈ মোৰ মানে এটা ৰিচেলিং কিবা বিজনেছ টাইপৰ হৈ গৈছিলে অনলাইনত। তাৰপিছত তাত মই কাৰ্ড চাৰ্টো বনাইছিলোঁ, বিজনেছ কাৰ্ড পাইছিলোঁ যিহেতু। তাৰপিছত ময়ূৰে কি কৰিলে, মোৰ লগত কথা পাতিবৰ কাৰণে সেই বস্তু অৰ্ডাৰ দিবলৈ চেষ্টা কৰিলে। ডেইলি সোধে, এইটো আছেনে সেইটো আছেনে, মই ইমান ধ্যান দিয়া নাছিলোঁ আৰু। তাৰপিছত কি হ'ল, সেই অৰ্ডাৰ দিলে, প্ৰথমে ঘড়ী এটা অৰ্ডাৰ দিছিলে। ঘড়ীটো মোৰ তাত আছে, মই আপোনালোকক দেখাম, চাইডত দি দিম, আপোনালোকে চাই ল'ব। সেই ঘড়ীটো অৰ্ডাৰ দিলে। প্ৰথমতে মই বিজনেছৰ কথা ইমান নাজানো অনলাইনত, মই লেডিজ ঘড়ী অৰ্ডাৰ দিছিলোঁ। তেওঁ যোনটো পচন্দ কৰিছিলে তেনেকুৱাই, মই লেডিজ হয়, মই জেণ্টছ বুলি অৰ্ডাৰ দি দিলোঁ। তাৰপিছত মোক কৈছে, ঘড়ীটো দেখোন লেডিজ হয়, জেণ্টছ নহয়, ঘড়ীটো ৰিটাৰ্ণ কৰিব পাৰিমনে? মই চব পাৰিব। তাৰপিছত কৈছে, নাই তোমাকে দি দিওঁ। মই নাই মোক ঘড়ীটো নালাগে, মই আপোনাৰ পৰা কিয় ল'ম? মই তেতিয়ালৈকে ধৰিব পাৰিছোঁ যে মোক পচন্দ কৰে, মোক কোৱাও নাছিলে দেই।
তাৰপিছত সেই ঘড়ীটো সেইটো ৰিটাৰ্ণ কৰিলোঁ। ঘড়ী আকৌ বেলেগ এটা অৰ্ডাৰ দিলোঁ। সেই ঘড়ীটো আপোনালোকক দেখাইছোঁ বাৰু। ঘড়ীটো আহিলে ল'লে, ক'লে কেইদিনমানৰ পিছত মোক সুধিছে তোমাৰ এই বয়ফ্ৰেণ্ড আছে নেকি, যে তুমি মোৰ ফ্ৰেণ্ড হ'বানে। মই একো গুৰুত্ব দিয়া নাই। তাৰপিছত সুধিছিলা যে মোক ভাল পাবানে, এইবিলাক প্ৰশ্ন আৰু মই ইগন'ৰ কৰোঁ। আৰু এটা কথা, ইনষ্টাগ্ৰামত তাৰপিছত মই যেতিয়া বিজনেছ কৰাৰ পিছত বস্তু অৰ্ডাৰ দিলে, ভতিজায়েকৰ কাৰণে কাপোৰ অৰ্ডাৰ দিছিলে, ভাগিনীয়েক দুজনীৰ কাৰণে দিলোঁ। তেতিয়াও মই কথা পতা নাছিলোঁ। মোক যদি মাহত ডেইলি মোৰ মানে ইনষ্টাগ্ৰাম ষ্টৰিবিলাক চাই কমেণ্ট কৰে, লাইক কৰে, ভিডিঅ'বিলাকো চাই, কিন্তু মই ৰিপ্লাই কেতিয়াবা এমাহৰ মূৰত দিওঁ, থেংক ইউ, কেতিয়াবা 2 মাহৰ মূৰত দিওঁ, কেতিয়াবা মোক সোধে কি খবৰ, ভালনে বেয়া, এইবিলাক সোধে, মই কেতিয়াবাহে ৰিপ্লাই দিওঁ। তাৰপিছত গৈ গৈ কি হ'ল, ফেচবুকত কেতিয়া আমাৰ চিনাকি, এখন দেখাই দিছোঁ, চাই ল'ব। তেনেকৈ ফেচবুকতো সেই মোৰ ভিডিঅ'বিলাক পায়, লাইক কমেণ্ট কৰে আৰু শ্বেয়াৰ কৰে। বিশেষকৈ মই পষ্টটো দিওঁহে, লগতে মানে ময়ূৰেহে প্ৰথম লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰে, এনেকুৱা হৈছিলে। তাৰপিছত লাহে লাহে কি হ'ল, মোৰ নাম্বাৰটো পাই গৈছিলোঁ। মই যেতিয়া বিজনেছ কৰিছিলোঁ, কাপোৰ কানি বেচাৰ ক্ষেত্ৰত মই যেতিয়া ৰিচেলিং কৰি আছিলোঁ মানে মিছ' এপছত, তেতিয়া মই প্ৰডাক্ট অৰ্ডাৰ দিয়াৰ পিছত মোৰ তাত ডিটেইলছটো আহি যায়, মোৰ ঘৰৰ গোটেই এড্ৰেছ আৰু মোৰ ফোন নম্বৰ আহি যায়। সেই ফোন নম্বৰ তেওঁ পোৱাৰ পিছত মোক কৈছে যে মই যে আপোনাৰ নম্বৰ পালোঁৱে, তেতিয়া মোক আপুনি মাতে, এতিয়া তুমি বুলি মাতে। কৈছে যে মই তোমাক হোৱাটছএপত মেছেজ কৰিব পাৰোঁ নেকি, চৰি আপুনি বুলি কৈছিলে, কৈছে আপোনাক মই হোৱাটছএপত মেছেজ কৰিব পাৰোঁ নেকি। মই কৈছোঁ কিয়, ইনষ্টাগ্ৰামত আছোঁৱেই দেখোন, মই ইনষ্টাগ্ৰামতে আপোনাৰ লগত কথা নাপাতো, হোৱাটছএপত কি পাতিম। তাৰপিছত সেয়া আৰু হোৱাটছএপত মই কৈছোঁ ঠিক আছে। তাৰপিছত হোৱাটছএপত তেনেকৈ মেছেজ কৰা নাছিলে, এটা দুটা কথা কেতিয়াবা ভাত খালা, কি কৰিছা, কি নহয়, এইবিলাক। তাৰপিছত কি কয়, মইতো আৰু মোৰ এটা অভ্যাস আছিলে, মই আগতে মানে ক'লোঁ কি টিকটক আৰু ইনষ্টাগ্ৰামত ভিডিঅ' বনাবলৈ ডেইলি আবেলি হ'লে সাজি কাচি লৈ ফটো উঠোঁ আৰু ভিডিঅ' কৰোঁ। সেই ফটোবিলাক মই হোৱাটছএপত শ্বেয়াৰ কৰোঁ। এনেকুৱা নহয় যে ময়ো মোৰ হোৱাটছএপত ফ্ৰেণ্ড অহাৰ পিছত, তাৰ আগৰ পৰাই কৰোঁ। মইৰে কি কয়, সেই ফটোসমূহ ইনষ্টাগ্ৰামত দিয়া ফটো আৰু হোৱাটছএপত দিয়া ফটোবিলাক মিলাই এটা মোক সদায় শ্বৰ্ট ভিডিঅ' বনাই দিয়ে। আৰু গানবিলাক মানে ক'লোঁ কি মোৰ একদম প্ৰতিটো গান মোৰ ভাল লাগে। কেনেকৈ গম পাই যায় নাজানো, মোৰ মানে পচন্দৰ গানৰ ওপৰতহে ভিডিঅ' বনাই। মই তাৰ মাজত এটা মোক শ্বেয়াৰ কৰিম বাৰু, চাব। আৰু সেয়াই হ'ল আমাৰ ইনষ্টাগ্ৰামত জাৰ্ণি আছিলে। ময়ূৰে মোক 18 চনত ফ'ল' কৰিছিলে। তাৰপিছত তেতিয়াই প্ৰথমেও মেছেজ কৰিছিলে, মই ধ্যান দিয়া নাছিলোঁ। আৰু মোৰ যিহেতু ইনষ্টাগ্ৰামটো বন্ধ হৈ গ'ল, এতিয়া বন্ধ হৈ গ'ল মানে মোক ইয়াত অহাৰ পিছত কিবা এটা পাছপৰ্টটো ভুল হৈ গ'ল, ইমেইল আইডি, ফোনটো সেইটো যিহেতু নাই, সেইটো চিম কাৰ্ড নাই, সেইকাৰণে সেইটো ইনষ্টাগ্ৰামতে ইউজ কৰিব পৰা নাই। এইটো চাই ল'ব, লুকুমণি দাস। ইয়াত আহি ইউজাৰ আইডিও চেঞ্জ কৰিছিলোঁ। তাৰপিছত কি হ'ল, ফেচবুকতো ইমান মোৰ মেছেজ ৰিপ্লাই নিদিওঁ, গম পায়। মই ইনষ্টাগ্ৰাম ফেচবুক দুইটাতে ইমান ৰিপ্লাই দিয়া নাছিলোঁ। আৰু আজি যিখন স্ক্ৰীনশ্বট লৈছোঁ মোৰ পৰা নহয়, মিষ্টাৰৰ পৰাই লৈছোঁ। মিষ্টাৰ তাতো চব মেছেজ আছেই প্ৰায়ভাগ, সেইকাৰণে। আৰু হোৱাটছএপতো আমাৰ তাৰপিছত কি হ'ল, 2021 চনত মানে 20ৰ পৰা ফ্ৰেণ্ডছ হৈ গ'লোঁ হোৱাটছএপত। তাৰপিছত 2021 চনত কি কৰিছে, প্ৰপ'জ দিয়ে 8 তাৰিখে মোক আকৌ প্ৰপ'জ কৰিছে দেই। প্ৰপ'জ দিয়ে, এটা ধুনীয়া গান বনাইছিলে। গানটো মই একচেপ্ট কৰিলোঁ, ভাল লাগিছে বুলি কৈছোঁ, থেংক ইউ বুলিও ক'লোঁ। তাৰপিছত মোক প্ৰপ'জ কৰিছিলে, আৰু লাইফত ফাৰ্ষ্ট টাইম এনেকৈ প্ৰপ'জ কৰা মানুহ পালোঁ। তাৰপিছত মানে মই আপোনালোকলৈ দেখাম, এতিয়াও আছে সেই গোলাপ ফুলপাহ, মানে কি ক'ম, এই গোলাপ ফুল শুকাই গৈছে। এই ফুলপাহ দি মোক প্ৰপ'জ কৰিছিলে, আজিও ৰাখি দিছে সযতনে, মানে প্ৰথম প্ৰেম ন, অনলাইনত এনেকৈ ফুল দিয়ে। আৰু এইটো এটা বিশেষ কাপ হয়, কৈ আছোঁ বাৰু। মোক 8 তাৰিখে প্ৰপ'জ কৰিছে, ফেব্ৰুৱাৰী প্ৰপ'জ ডে দিনাখনে 2021 চনত। মই ৰিপ্লাই কেতিয়া দিছোঁ জানে, 1 মাহৰ পিছত। তেতিয়া তেওঁতো 8 ফেব্ৰুৱাৰী প্ৰপ'জ কৰিছে ফুল চুল লৈ। তাৰপিছত আকৌ একচেপ্ট কৰিবলৈ সময়ত মানে মই ৰিপ্লাইটো দিয়াই নাই, এমাহ 2 মাহলৈকে, ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত মই ৰিপ্লাই দিছোঁ। তাকো মোৰ এটা মেজিক কাপ দি মই ৰিপ্লাই দিছোঁ। এইটো কাপ দেখিছে, এই কাপটো মই ভিডিঅ'টো চাইডত দি দিম। ইয়াতে গৰম পানী দিলে ইয়াত এটা আহি যায়। মই আই লাভ ইউ টু শব্দটো মই কোৱাই নাছিলোঁ, এই কাপটোৰ যোগেদিয়ে মই দিছোঁ। আৰু তেওঁ মোক প্ৰথম মানে ফেব্ৰুৱাৰী 14 তাৰিখে ভেলেণ্টাইন ডে নহয় জানো, 8 তাৰিখে প্ৰপ'জটো কৰিলে। মই ৰিজাল্টেই দিয়া নাই, একচেপ্ট কৰাই নাই, তথাপিতো আকৌ 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডেত মোক গিফ্ট দিছে অনলাইন যোগেদি। এইটো যিহেতু মোৰ এড্ৰেছ পাই গৈছিলে, মই মিছত যেতিয়া ৰিচেলিং কৰি আছিলোঁ, তেওঁ মোৰ পৰা বস্তু অৰ্ডাৰ লৈছিল, তেতিয়া মোৰ এড্ৰেছ পাই গ'ল। সেইকাৰণে ধুনীয়াকৈ সেইটো এড্ৰেছ মতে এযোৰ দি দিছে। এযোৰ এৰিং মই আজিলৈকে পিন্ধাই নাই, মানে দিয়াৰ পিছত মই ক'তো তেনেকৈ যোৱাও নহ'ল। আৰু ইমান ডাঙৰ বুলি মই পিন্ধোঁ বাৰু, কিন্তু ইয়াতে নিপিন্ধে যে ছোৱালীবিলাকে,
পিন্ধা নাই। এইযোৰ দিছিলে মোক 14 ফেব্ৰুৱাৰী, পূৰা ভেলেণ্টাইন ডে দিনাখনে পাইছে। আৰু সেইদিনাখন কি হ'ল, আমাৰ বৰ্তাজন ঢুকাইছিলে ফেব্ৰুৱাৰী মাহতে। মই বৰ্তাহঁতৰ তাত আছিলোঁ। তাৰপিছত মোৰ কিবা এটা কামত মই ঘৰলৈ আহিছিলোঁ 14 তাৰিখে ৰাতিপুৱা নিউজ কৰিবলৈ। মই ৰিপৰ্টিঙৰ কাম কৰিছিলোঁ অলপ দিন, বহুতে জানে হয়তো। ৰিপৰ্টিঙৰ কাম কৰি আছিলোঁ। তাৰপিছত মই আচলতে নাপালোৱেই হ'লে এই গিফ্টটো সেইদিনাখন। মই কি ভাগ্য আছে, সেইদিনা ৰিপৰ্টিঙৰ কামৰ কাৰণে মই বৰ্তাহঁতৰ ঘৰৰ পৰা ঘৰলৈ আহিলোঁ। আহি ৰাতিপুৱা ভাইটিয়েতো ভাবিছে মোৰ প্ৰডাক্টসমূহ বেছিভাগ মানে কাষ্টমাৰ প্ৰডাক্ট মোৰ ঘৰত আহে, মই ঘৰৰ পৰাই দি দিওঁ। গতিকে ভাইটিয়ে ভাবিছে তেনেকুৱাই, কিন্তু ভাইটিয়েও খুলি চোৱা নাই, কৈছে যে তোৰ নামত এটা পাৰ্চেল আহিছে। তাৰপিছত মই চালু কৰিলোঁ, মইতো গম পাইছোঁ, মোক কৈ থৈছিলে আগতে। সেয়াই মানে 14 ফেব্ৰুৱাৰীত এইটো গিফ্ট আহিছিলে। মোৰ জীৱনত প্ৰথম ভেলেণ্টাইন ডেত কোনোবাই গিফ্ট দিছে যদি এইটোৱে। আৰু প্ৰপ'জ কৰাটোতো মই দেখাই দিম আপোনালোকক, এইবিলাক চাই ল'ব ফটোবিলাক, মানে বহুত আনকমন। অনলাইনত এনেকৈ প্ৰপ'জ কৰা এইখিনি হৈ গ'ল। 18 চনৰ পৰা ইনষ্টাগ্ৰাম ফ্ৰেণ্ড, 2019 চনত মই ফ'ল' বেক কৰিছোঁ। তাৰপিছত মিছ'ৰ যোগেদি আমি প্ৰডাক্ট দিয়া দি কৰিলোঁ, চিনাকি হ'লোঁ। তাৰপিছত হোৱাটছএপ নম্বৰ পালে, হোৱাটছএপত কথা পাতিলোঁ। লাহে লাহে আমাৰ আহি গ'ল প্ৰেম মানে সেয়াই আৰু। মোক প্ৰপ'জ কৰিলে, মই একচেপ্ট এমাহৰ পিছত কৰিছোঁ, 2 মাহ, এপ্ৰিলত দিছোঁ ন, ফেব্ৰুৱাৰীত নেকি বাৰু, যি নহওক এনেকৈ হৈ গ'ল আমাৰ হোৱাটছএপত। তাৰপিছত আহি গ'লোঁ আমি হোৱাটছএপ ছেটিং কৰিবলৈ। তাৰপিছত মোৰ এপ্ৰিল মাহত মই ৰিপ্লাই দিলোঁ আই লাভ ইউ টু। তাৰপিছত ভিডিঅ' কল কৰিছিলে বাৰু। আৰু আমাৰ কি হ'ল, আমি ডেইলি ৰাতি 11টামান বজাৰ পৰা মানে 11-12টা বা আমাৰ ঘৰত অলপ দেৰি হয়, আমি 11-11:30 ভাত খাওঁ যিহেতু, আমি 12টামান বজাৰ পৰা ফোনত কথা পাতোঁ। আৰু ময়ূৰে তেতিয়া কি কয়, ইয়াতেতো জল্দি হয়, গুজৰাটত সোনকালে মানুহবিলাকে খাই কৰি লয়, সেয়ে ময়ূৰে শুই যায়, 9টা বজাত শুই যায়। আকৌ 11টা বজাত মোক ফোন কৰে, মই নকৰিলে ময়ূৰে কৰিবই। তাৰপিছত 11টামান বজাত আমি যে ফোনত কথা পাতোঁ, ফোনত কথা পাতি পাতি কি হয়, কেতিয়াবা মই অসমীয়া ড্ৰেছ পোছাকবিলাক পিন্ধি কৰি ৰাতি সাজি কাচি ৰেডি হওঁ, মানে ফটো আমি দুটাই ভিডিঅ' কলত কথা পাতোঁ, মই দেখাওঁ অসমীয়া কাপোৰবিলাক কেনেকুৱা ধৰণৰ কি কথা। আৰু এবাৰতো মই বিয়াই হৈ যোৱা নিচিনা, সকলো ছোৱালী এইটো কাম কৰেই হয়তো অনলাইনত বা এনেকৈ সকলোৱে সপোন থাকে নহয় জানো। মই কি কৰিছিলোঁ, অসমীয়া যিযোৰ পাটৰ ছেট হয় ন, সমাজৰ হোমগুৰিত পিন্ধে, সেইযোৰ পিন্ধি ধুনীয়াকৈ সাজি কাচি লৈছিলোঁ। আমাৰ সেইটো কিন্তু সেন্দুৰ নহয় বাৰু, লিপষ্টিক হয়। সেই সময়ত ক'ৰ পৰা সেন্দুৰ পাম নহয় জানো, ৰাতি তাকৈ মোৰ ৰুমত, ঘৰতে বাৰু, ৰুম বুলি কৈছোঁ। এখন ফটো হয়, আমি তেনেকৈ ভিডিঅ' কলত কথা পাতোঁ। আৰু এতিয়া আহিলে ঘৰৰ মানুহে গম পায় নে নাপায়, ঘৰৰ মানুহে গম পায় নে নাপায় মানে আমাৰ ঘৰত কোনেও গম নাপায়। ময়ূৰৰ ঘৰৰ মানুহে গম পাইছিলে, মাকে গম পায় আৰু বৌয়েকে গম পাইছিলে। তাৰপিছত আমাৰ প্ৰথম ভিডিঅ' কলৰ কথা আহিলে হে, সেইটো ক'বলৈ থাকিয়ে গ'ল। আমাৰ প্ৰথম ভিডিঅ' কলটো কেনেকুৱা হৈছিলে, ময়ূৰ ইমান ক'লা মলা হৈ আহিছিলে নহয়, যে কামৰ পৰা ক'ৰবাত গৈছিলে দূৰত, আহি মোক কি মন গ'ল, বৌয়েক আৰু ভতিজাক আহিছিলে ঘৰত, মোক ভিডিঅ' কল কৰিছে যে মাহীয়ে কথা পাতে। বৌয়েকহঁত যিহেতু ঘৰত নাথাকে মানে আমাৰ বৌহঁত, এদিন দুপৰীয়া মোক ফোন কৰিছে হঠাতে, কৈ সেই দেখাইছে বৌয়েকৰ লগত মাকৰ লগত চিনাকি কৰি দিছে। আৰু ময়ূৰ এনেকুৱা অৱস্থা আছিলে পুৰা ক'লা মলা। কিন্তু মই আচলতে কি জানে, ময়ূৰক দেখি মানে মানুহটো দেখি ভাল পোৱা নহয়, তাৰ কথা বতৰা কামবিলাক মোৰ বহুত ভাল লাগে। ময়ূৰ ল'ৰাটো বহুত সহজ সৰল আৰু মানে বহুত বুজি পায়, বহুত বুজাবও চেষ্টা কৰে মোক, সেইকাৰণে মোৰ ভাল লাগিলে। আৰু ময়ূৰেও মানে মোক চিনি পাইছে, মই ছোৱালীজনীক কেনেকুৱা, হয়তো ময়ূৰেও মোক বুজি পাইছে বা ঘৰৰ মানুহেও গম পালে, সেয়েহে ময়ূৰে মোক মানে বহুত ভাল পায়। সেইকাৰণে মানে ক'লোঁ কি 2018 চনৰ পৰা মোক ফ'ল' কৰি আছে 2021 চনলৈকে। আপোনালোকে ভাবক, 2021 চনতহে মই ফাইনেলি একচেপ্ট কৰিছোঁ, তাৰ আগতো একচেপ্ট কৰা নাছিল। কিয় কৰা নাই, এইটো ভিডিঅ' বেলেগ এটা পাৰ্ট দিম বাৰু। আৰু আমাৰ বিয়া ভিডিঅ'টো মই আপোনালোকক দেখাম, মানে বিয়া মই কেনেকৈ গুজৰাটৰ পৰা অসমলৈ আহিলোঁ, এইখিনিও পাৰ্ট দি থাকিম, আপোনালোকে চাই থাকিব। আৰু কথাটো হৈছে, ঘৰৰ মানুহে, ময়ূৰহঁতৰ ঘৰৰ মানুহে সকলোৱে গম পায়, মা আৰু বৌয়ে গম পায়, ভিডিঅ' কলত কথা পাতিছিল, চিনাকি হৈছিল, চবেই পচন্দ কৰিছে আৰু মোক দেখি। আৰু মই ময়ূৰক পচন্দ কৰোঁ নে নকৰোঁ, ডেইলি বৌয়ে তাৰপিছত ভিডিঅ' কলত কথা পাতিলেই সোধে, মানে ময়ূৰ ল'ৰাটো ইমান এটা স্মাৰ্ট বুলি কথা নহয়, মানে ধুনীয়া নহয়। মই কৈছোঁ ধুনীয়াটোৰ লগত কি কথা আছে, সি মানুহটো মনটো ধুনীয়া তাৰ। গতিকে মই ময়ূৰৰ মানুহটো দেখি নহয়, তাৰ কথা বতৰা এইবিলাক গুণ স্বভাৱ চৰিত্ৰ দেখিয়ে মই পচন্দ কৰিলোঁ। আৰু যিহেতু খাচ স্পেচিয়েল হয়, মোক অনলাইনত কোনেও এনেকৈ ফুল চুল দি প্ৰপ'জ কৰি পোৱা নাই, মানে সেইটো এটা বস্তু ভাল লাগিলে, আনকমন ফুল চুল দি একদম প্ৰপ'জ কৰিছোঁ। তাৰপিছত ভেলেণ্টাইন ডে পহেলি বাৰ মতলব গিফ্ট পাইছোঁ। গিফ্টটো পাই থকা যায় নহয় চবৰ পৰা, কিন্তু এটা প্ৰেমৰ দিৱস বুলি ক'লে কিবা এটা ভাল লাগে। সেই দিনটোতে মই এনেকুৱা এটা উপহাৰ পালোঁ, বহুত ভাল লাগিছে। নিজেও কিমান বস্তু কিনি থাকোঁ, তাৰ মাজত মানে এইটো বহুত স্পেচিয়েল। আৰু তাৰপিছত
আমাৰ সেই তেনেকৈ আৰু 18 চনৰ পৰা ময়ো মোৰ পিছত পঢ়ি আছিলে, তাৰপিছত গৈ লাষ্টত 21 চনত ফাইনেলি হৈ গ'ল। তাৰপিছত বেছি দিন নাথাকিলোঁ যেনিবা। 21 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰপ'জ কৰিছে, এপ্ৰিলত মই একচেপ্ট কৰিলোঁ। তাৰপিছত এপ্ৰিল, মে', জুন, জুলাই 2 তাৰিখে মই ৰিচেণ্টলি গুজৰাটত গুচি আহিলোঁ। অহাও কাৰণ আছে, হঠাৎ কিয় ইমান 4 মাহত আহিলোঁ, আৰু সেই টাইমত বহুত কৰোণাও আছিলে। এই বিষয়ে পিছত ক'ম আপোনালোকক। আমাৰ ইউটিউব মানে লাভ ষ্টৰিটো এনেকুৱাই আছিলে। কি পালে নাজানো, ক'বলৈ জানিছিলে নাই, কথা ক'ব নাজানো, লাভ ষ্টৰি দিবলৈ কৈ আছে। এইখিনিয়ে আছিলে। আমাৰ ইনষ্টাগ্ৰাম, ফেচবুকত অলপ চলপ, ইমান কথা নাপাতো বাৰু। ফেচবুক বিশেষকৈ যেতিয়া ইনষ্টাগ্ৰামত মই কথা পাতিব ল'লোঁ বা হোৱাটছএপত, ফেচবুকত ইমান কথা নাই। কিন্তু ফেচবুকত সেইটোৱে মানে বহুত মানে মোক ছাপোৰ্ট কৰিছিলে। মই যেতিয়া প'ষ্ট দিওঁ তেতিয়া লাইক কৰে, কমেণ্ট কৰে, শ্বেয়াৰ কৰে। ফাৰ্ষ্ট ময়ূৰেহে কয়, বেলেগে নকৰিছিলে। তাৰপিছত সেয়া ইনষ্টাগ্ৰামতো তেনেকুৱা আছিলে। তাৰপিছত ইনষ্টাগ্ৰামত লাহে লাহে ফ্ৰেণ্ড হৈ কথা চথা পাতিলোঁ। তাৰপিছত হোৱাটছএপতো তেনেকৈ পাতিলোঁ। হোৱাটছএপত পতাৰ পিছত ঘৰৰ মানুহে গম পালে। আমাৰ ঘৰত অলপ চলপ গম পায় মই হিন্দীত মানুহৰ লগত কথা পাতোঁ, মোৰ ফ্ৰেণ্ড আছে। আৰু গুজৰাটত ময়ূৰ মোৰ প্ৰথম ফ্ৰেণ্ড নহয়, কৈছোঁৱে অলৰেডি। মোৰ ফ্ৰেণ্ড এজনী বয়ফ্ৰেণ্ডৰ হয়, এতিয়া তাইও বিয়া হ'ল। মই অহা 6 মাহৰ পিছত তাইও ইয়াতে বিয়া হ'ল। আছে 2-এজন ফ্ৰেণ্ড, কিন্তু এনেকুৱা ক্ল'জ ফ্ৰেণ্ড নাছিলে। বা ময়ূৰৰ লগত মই যিমান সোনকালে ক্ল'জ হ'লোঁ, কথা পতা নাছিলোঁ ময়ূৰৰ লগত 4 বছৰ ধৰি বা 3 বছৰ ধৰি। বহুত জলদি কথা পাতি মানে ক্ল'জ হৈ একদম বিয়াই হৈ গ'লোঁ। আমাৰ লাভ ষ্টৰিটো ইমানতে আছিলে, আৰু নেক্সট পাৰ্টটো চাবলৈ সাজু হৈ মানে আপোনালোকে অপেক্ষা কৰিব। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি কিবা ভুল হৈছে নাজানো, আৰু এয়াই আছিলে আমাৰ লাভ ষ্টৰি। আৰু ভিডিঅ'টো কাটি দিম এইকেইটা। আকৌ এবাৰ চাই লওক এইটো ভিডিঅ', মেজিক কাপ।